মই বৰ্তমান উপস্থিত আছোঁ নাগিনী জুইত এখন নতুনকৈ আজি পকৰী দোকান অৰ্থাৎ ফুলৰি দোকান অপেনিং কৰিছে আমাৰ প্ৰশান্ত কাই অৰ্থাৎ ওৰফে দৌকাই। আজি তাৰ কিনাৰতে আছে আমাৰ মাছ মাংসৰ দোকান। এইফালে চাওক, এইফালে আছে পেটুৱা মাছ মাংসৰ দোকান, এইফালে বিলাহী আছে, এইফালে মাছ মাংস আছে। যদি সৰহকৈ আপোনালোকক মাছ মাংস লাগে আপোনালোকক হোম ডেলিভাৰী তেওঁলোকে দি থৈ আহিব। আৰু আমাৰ এজন মানে অনাৰজন আজি অপেনিং কৰিছা? আজি অপেনিং কেনেকুৱা লাগিছে বজাৰ? তাৰমানে এতিয়া 10 কেজিমান বিকিছোঁ অপেনিং কৰি আকৌ যাতে বেলেগে অৰ্ডাৰ কৰে একদম কম দিন দামত দিম। তাৰমানে আনতকৈ 10 টকা কমত দিব, আপোনালোকে চিন্তা কৰিব লগা নাই। তেওঁলোকৰ ওচৰলৈ আহিব আৰু তেওঁলোকে ধুনীয়াকৈ যদি আপোনালোকৰ সৰহকৈ যদি মাছ মাংস লাগে তেওঁলোকে আপোনাৰ ঘৰত গৈ তেওঁলোকে ডেলিভাৰী দি থৈ আহিব। কিন্তু আনতকৈ 10 টকা কম দিব, আপোনালোকে আহিব নাগিনজুই। আপোনাৰ যিটো আমাৰ নাগিনজুই টাৰ্ণিংটো আছে আপোনাৰ ৰজাবাৰী নামঘৰ ওচৰৰ যিটো আছে সেইকেইটা আপোনালোকে আহিব। আহিলে তেওঁলোকৰ মই শেষত তেওঁলোকৰ কণ্টেক্ট নাম্বাৰকেইটা দি দিম, আপোনালোকে তেওঁলোকক যোগাযোগ কৰি আহিব পাৰিব। আজি নতুনকৈ এখন ফুলৰি দোকান খোলা হৈছে আমাৰ দৌকাই ওৰফে প্ৰশান্ত হাজৰিকা। আমি চবেই মৰমতে দৌকাই মাতো। আজি নতুনকৈ অপেনিং কৰিছে, অনুভৱ কেনেকুৱা? কিয় ল'লে দোকান খুলিবলৈ? কিয় মানে ধৰি লোৱা এটা কামত আজিকালি আমাৰ প্ৰাইভেট ছেক্টৰত কৰা মানুহ, গতিকে অকল এটা কামত থাকিলে আমাৰ পৰিয়াল কৰিবলৈ অকণমান অসুবিধা হয়। গতিকে পাৰ্ট টাইম এইটো কৰিম বুলি ভাবিছোঁ, পিছবেলা লগতে নবৌ সহায় কৰিছে। এইফালে মানুহজনীও সহায় আছে। দুয়োকে আশীৰ্বাদ কৰিছোঁ আপোনালোকৰ মানে জয় হওক। এইফালে চাওক আজি ৰাইজো আছে, কিন্তু মই অহা কিছু বিলম্ব হ'ল। ৰাইজক নতুন দোকান খুলিছে বুলি চাহ খুৱাইছে। এইফালে ৰাইজ আছে, কিন্তু কিছু সময়লৈকে বহুত মানুহ আছিলে, কিন্তু মই অহা দেৰি হোৱাৰ কাৰণে অলপ মানুহ কম হৈছে। আজি তেওঁলোকে নতুন দোকান খুলিছে, চাহ খুৱাইছে আৰু আপোনালোক আহি আছে। আপোনালোকে আহিব, তেওঁলোকক মৰম চেনেহ সহায় জনাব। তেওঁলোকৰ আহি দুটকা পৰি খাবহি। আমাৰ যিহেতু গাঁৱৰ অঞ্চলত তেওঁলোকে খুলিছে, আপোনালোকে সহায় সহযোগ আগবঢ়াব লাগিব আৰু মৰম চেনেহ কৰিব লাগিব। ওচৰত নাই, এইফালে 4 কিলোমিটাৰ, এইফালে 2 কিলোমিটাৰ, মানে কি দোকান নাই। গতিকে মই আৰম্ভ কৰিলোঁ, ৰাইজৰ অকণমান সুবিধাও হ'ব। কিমান টাইমৰ পৰা খোলা থাকিব? কিমান টাইম? প্ৰায় 3মান বজাৰ পৰা পিছবেলা খোল খাব, সন্ধিয়া 7 বজালৈকে। কি পাব আপোনাৰ? ঘুগুনি এনেকৈ ঘুগুনি, পকৰী, আলু চপ, বইল ডিম আদি কৰি এনেকুৱা ব্ৰেড চপ। তাৰপিছত এইবিলাক দেখিছে। তাৰপিছত এইফালে আমাৰ লগতে এখন আছে, বিলাহী আছে, এইফালে মাছ মাংস সকলো আছে এইফালে।